কৃষ্টি মাঘৰু কঙালী ঐ বহাগতে ধেমালি কৰোঁ কবে মিলি হুঁচৰি জুৰু নমস্কাৰ আমি পোনপ্ৰথমেই বামকলাখোৱা যুৱ সংঘৰ তৰফৰ পৰা সমূহ অসমবাসীলৈ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ অসমৰ সমূহ জনগণে এই ভোগালীৰ উৎসৱতেই আনন্দৰ দিনৰ মাজেৰে গোটেই বছৰটো যাতে অতিক্ৰম কৰে অপায় অমংগল দূৰ হৈ মিলা প্ৰীতিৰে যাতে আমি গোটেই ভাতৃত্ববোধেৰে যাতে সহবাস কৰিব পাৰোঁ তাৰ বাবে আমি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু বামকলাখোৱা তিনি ঠাই তিনি চুবুৰী লগ হৈ আমি একত্ৰিতভাৱে মাত্ৰ এটা স্থানতে আমি এই মাঘ বিহু উদযাপন কৰিছোঁ আৰু সেই পৰম্পৰা আমাৰ আজীৱন অটুট ৰাখিব বুলি আমি যুৱ প্ৰজন্মৰ ওচৰত আশাবাদী। অসমীয়াৰ কৃষ্টি মাঘৰু কঙালী